মানে যে ছবিত ভোট দিছেন ওই ছবিত ভোট মানে চিহ্নটা দেখা দেয়। হ্যাঁ চিহ্নটা দেখা দেয়, দেখা দেওয়ার সাথে সাথে। তো ফ্ৰেণ্ডছ মই এটা আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা কৈ দিওঁ, যদি আপুনি আজি ভোট দিবলৈ যায় তেনেহ'লে আপোনাৰ প্ৰথমতে এটা কাম কৰিব লাগিব, সেইটো হ'ল আপোনাৰ BLOৰ পৰা এটা স্লিপ ল'ব লাগিব। সেইটো স্লিপ অফিচিয়েলি আহিছে, BLOৰ ওচৰত আহিছে, BLOৰ পৰা সেই স্লিপখন ল'ব লাগিব। তো ফ্ৰেণ্ডছ এই স্লিপটো লোৱাৰ পিছত আপোনাৰ লগত লৈ যাব লাগিব। মই কৈ দিছোঁ এইকেইটাৰ ভিতৰত এটা হ'ল, এটা লৈ গ'লে হ'ব। প্ৰথমত আপোনাৰ যদি ভোটাৰ ID কাৰ্ড আছে, ভোটাৰ ID লগত লৈ যাব লাগিব অৰিজিনেল কপি, নহ'লে পাছপোৰ্ট, যদি পাছপোৰ্ট থাকে পাছপোৰ্ট লগত লৈ যাব লাগিব। আপোনালোকে স্ক্ৰীনত চাব পাৰিছে, মই স্ক্ৰীনত দেখাই দিছোঁ। তাৰপিছত ড্ৰাইভিং লাইচেন্স থাকিলে ড্ৰাইভিং লাইচেন্স, ছাৰ্ভিচ অফ আইডেণ্টিটি, পাছবুক থাকিলে পাছবুক লৈ যাব লাগিব, নহ'লে পেন কাৰ্ড, তাৰপিছত স্মাৰ্ট কাৰ্ড, জব কাৰ্ড, ৰেচন কাৰ্ড, যি থাকে আপোনাৰ মানে প্ৰুফ অফ আইডেণ্টিটি যিকোনো এটা লৈ যাব লাগিব। পেনশ্যন ডকুমেণ্টছ হ'লেও হৈ যাব, অফিচিয়েলি আইডেণ্টি কাৰ্ড কিবা থাকিলে সেইটো হৈ যাব, বা আধাৰ কাৰ্ড থাকিলেও হৈ যাব। এইকেইটা ডকুমেণ্টছ মই স্ক্ৰীনত দেখাই আছোঁ, আপোনালোকে স্ক্ৰীনত চাব পাৰিছে। এইকেইটা ডকুমেণ্টছৰ ভিতৰত যিকোনো এটা ডকুমেণ্টছ আপুনি লগত লৈ যাব লাগিব, নহ'লে কিন্তু আপোনাক ভোট দিব নিদিয়ে। এইখিনিয়ে আছিল আমাৰ সৰু ভিডিঅ'। তো মই এটা ব্লগ বনাইছোঁ কেনেকৈ মই ভোটটো দিলোঁ, তো ভিডিঅ'টো চাব। তো ফ্ৰেণ্ডছ ফাইনেলি আমি ভোট দিবলৈ গৈ আছোঁ। মোৰ লগত আছে মোৰ সৰু ভাইটি, সিও গৈ আছে একেলগে। এনেকুৱা এটা স্লিপ ল'ব লাগিব আপোনাৰ প্ৰথমত, মানে BLO আপোনাৰ তাৰ ঠাইৰ যে BLO আছে তাৰ পৰা এটা স্লিপ ল'ব লাগিব। তাৰপিছত আপুনি এইটো স্লিপ লৈ আৰু লগতে আই কাৰ্ডখনো লৈ যাব লাগিব। তো দুটা বস্তু লৈ আপুনি ভোট কেন্দ্ৰত ভোট দিবলৈ যাব লাগিব। তো মই গৈ আছোঁ, চাওঁ কেনেকুৱা। এইবাৰ আৰু নতুন এটা নিয়ম কৰিছে যে স্লিপ ওলাব। তো ফ্ৰেণ্ডছ ৰাস্তাতে গৈ থাকোঁতে মোৰ দাদাও আহিছে, লগতে দুই দাদা নাতি ভোট দিবলৈ গৈ আছোঁ এতিয়া, দুজনে যাম। তো দাদা কিবা এটা কোৱাচোন, মানে ভোট দিব গৈছে। তো দাদা একচুৱেলি বেংগলী, তো এছামিজ ক'ব নোৱাৰে। চ' দুজনে গৈ আছোঁ আৰু একেলগে ভোট দিম। তো চাই থাকক ব্লগটো, বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। তো ফ্ৰেণ্ডছ ফাইনেলি আমি পাই গ'লোঁ। এইফালে চাব পাৰিছে আমাৰ ভোট কেন্দ্ৰ, এইটো আমাৰ গাঁৱৰ এইটো ৰাস্তা বনাই দিছে, চাব পাৰিছে। এইফালে পুলিচ আহিছে মানে ভোট কেন্দ্ৰত, তেতিয়া ভোট কৰিম মই। নাৰে তো ফ্ৰেণ্ডছ মই ফাইনেলি ভোট দিলোঁ, এয়া চাব পাৰিছে। ফাইনেলি ভোটটো দিলোঁ। তো বহুতে ভাল লাগিছে, মানে এটা নতুন পদক্ষেপ লৈছে। ভোট দিয়াৰ লগে লগে আপুনি কাক ভোট দিলে সেইটো স্লিপ এটা ওলাই যায়। সেই স্লিপটোত চাব পাৰিব আপোনালোকে, 10 ছেকেণ্ড টাইম দিব, স্লিপটোত চাব পাৰিব যে ক'ত ভোট দিলে। তো সেইটো কাম বহুত ভাল কৰিছে একচুৱেলি এইবাৰ। সেইখিনি প্ৰচেছ একদম বঢ়িয়া কৰিছে, মানে এতিয়া আৰু কোনো ধৰণৰ সন্দেহ নাথাকে, বহুতে ভাল কাম কৰিছে। তো ফ্ৰেণ্ডছ ভোট আমি দিলোঁ, মোৰ বায়ো দিছে, দুজনে ভোট দিলোঁ। এক লাইনত পৰিছিলোঁ, সি মানে সেইফালে আছিলোঁ, মই সেইফালে আছিলোঁ। ভোট দিলে কেনেকুৱা লাগিছে? ভোট দিলে খুব ভাল লাগছে। খুব ভাল লাগছে। কেমনে কি ভিতরে কেমনে কি সুন্দর এই ছবি ওঠে, ছবির মধ্যে ওই আর কি ফটোটা আর কি ওইটার মধ্যে উঠে যায়, খুব ভাল লাগছে, খুব ভাল লাগছে। আর লগে লগে ফটোটা দেখে দেয়। ঠিক আছে।